ফালতু নকৰিবা মই ফালতু নকৰিবা নাই ফালতু নকৰিবা মুৰব্বী গাইস সানসিল্ক আরে তাহলে ব্যস্ত থাকে 7 দিন গেল না খোলা কথা 7 দিন গেল না ভাই কোথাও কথা 7 দিন সত শ্ৰী আকাল নমস্কাৰ আসসালামু আলাইকুম আজি আকৌ ওলাইছোঁ ঘৰৰ পৰা এতিয়া ঘৰৰ পৰা ওলাই যাম ক'ত কি কৰিম নাজানো দুদিন ব্লগ কৰা নাই টাইম পোৱা নাই একচুয়ালি টাইম পোৱা নাই দুইজনে আৰু তেনেকুৱা একো হেৰি বিশেষ দেখাব লগাও একো নাছিল এতিয়া দুয়ো ওলাই যাম আকৌ ঘৰৰ পৰা ক'ত কেনেকৈ যাম দিনটো কি হয় চাই থাকিব ভিডিঅ'টো যোৱাকালি ধান কাটিলোঁ সেইকাৰণে পৰহি ধান কাটিলোঁ টাইম পোৱা নাই আজি ধান কাটা শেষ হ'ল তাৰমানে এতিয়া যাম ব্লগ বনাব কাৰণে ধান চান কাটিব লাগিলে গাইজ কণ্টেক্ট কৰিবি ইয়াৰ লগত সিগনেচাৰ হোৱা কৰিছে যি গাইজ গাড়ী ভাল কৰিবি আজি চালটো চাচোন চালটো জোতাই লং পেণ্ট কি গছেন প্লাস এর পাশে দাও সরি মেরা ব্লগ তো মেরা ভাই ফালতু নকৰিবা মই ফালতু নকৰিবা নাই ফালতু নকৰিবা মুরব্বী আমার এ মুরব্বী আমার মুরব্বী আমার এও আজি টাইম বসে আমাকে চাল দিবে লাগবে না মুরব্বী আমার তাও দিবে লাগবে মানে তাহলে ব্যস্ত থাকে 7 দিন গেল না খোলা কথা 7 দিন গেল না ভাই কোথাও কথা 7 দিন গেল টাইম পাবা লাগবে না আই সিটি বাসু আই সাল বসু মান কেলা কাজি বড় লাগাছে বড় মানুহটো একচুৱেলি ব্যস্ত থাকে বুধবাৰ বন্ধ থাকে তাৰ ৱাশ্বিং মেচিন তাৰ থাকিলে আজি তাৰমানে তাৰ স্কুটিখন ছাৰ্ভিচিং কৰিব আহিছে আগালাগে আমাৰ এই থল বুলি কয় পেটত নপৰে থল এই দেখছে ৰিকুৱেষ্ট কৰিছোঁ আমি আমাৰ তাৰমানে একে জোখত চব এক্সট্ৰাকে অনলি ভাল পাওঁ আমি জোতা নাপাবি জোতাটো ভাল হ'লে ভাল হ'ব জোতা জোতা ডাঙৰ আকত কৰি পালি কথা নাই গাইছ ৰাতিপুৱা ওলাই গ'লোঁ ঘৰৰ পৰা যাই কেনে দেখিলে গাড়ী দুখন একেৰ গাড়ী আৰু মিডলৰ গাড়ী দুখন ঠিক কৰিলোঁ মানে একেখন ছাৰ্ভিচিং কৰি আছিল আমি চাব যেতিয়া গাড়ী ঠিক কৰি আহি মই ঘৰত আহিলোঁ ঘৰত আহি আৰু ভিডিঅ' কৰা নহ'ল এতিয়া গধূলি হ'ল এতিয়া ওলাই যাম কেন্দ্ৰকোনাৰ ফালে মানে কি বুধবাৰ হ'লে প্ৰত্যেক বুধবাৰে আমাৰ কেন্দ্ৰকোনাত সাপ্তাহিক বজাৰ হয় মানুহ হয় বহু বেছি গধূলি বহু বেছি মানুহ হয় সেইখিনি দেখাব ট্ৰাই কৰিম আপোনালোকে চাই থাকিব আমাৰ কেন্দ্ৰকোনাৰ সাপ্তাহিক বজাৰখন গধূলিৰ বল কি কমলা আমার নাম কমলা লাগে কমলা যাইছোঁ বাৰু বজাৰত এই ইয়াতে মিঠাই এনেকৈ দিয়ে বাটিত আমাৰ সি আৰু ই মেইন খাৱাৰ আহি গৈছে 3 বাটি গধূলি বহুত বেছি হয় মানুহ গাইজ সানসিল্ক বুঝি পাইছে না ই আমার এগুলোতে ব্যস্ত সানসিল্ক কি ক'ত কি হ'ব তাৰমানে এনি টাইম তাতে মৰি থাকোঁ আগে গম পায় কোথায় অসমৰ নিউজ সব কেমানকৈ গোল্লা 20 টাকা এতিয়া গোল্লা থাকিল গৈ আছে মুড়ি আছে আগবাটিক বুলি মাৰি দিম ঠাণ্ডা দিম এনে ঠাণ্ডা আৰু ঠাণ্ডা হ'ব লগা এই তোৰটো অলপমান এইটো অলপ কমলি
আমি সিদিনা প্ৰজেক্টৰ লগৰ জেগাটো ইয়াতে এখন কৃষ্ণা ডায়েৰী, এখন ডায়মণ্ড জিম ইয়াতে লগাইছিলোঁ। আর হ্যাঁ দুই নম্বর বস্তুটো হৈছে কি ভাল বস্তু খায় কিন্তু আমার চলি বেয়া বস্তু নাখায়, এলে কেঁচা বস্তু চব গধূলি হলে আহি আৰু আমাৰ এগুলো আনি থাকে খাই থাকে। এই দোকতা খাওয়া আঁকা লাগে আছে কি জানা, এর পিছত আছে কমলা কমলা। এই 2 নম্বৰ তাৰপিছত 3 নম্বৰ কি হয় দেখে আছো বাৰু, খাই লোৱা কৰে। এটা ঘটনা হ'ল নহয় আজি, মোৰ এখন নতুন চিম আছে, চিমখনেদি মই এটা নম্বৰ চিনাকি নম্বৰ এটাই মেছেজ দিলোঁ, মেছেজ যাতে আহিও চিনেমা মেছেজ দিলোঁ, মই ক'লো হাই, তাৰপৰা হেল্ল', তাৰপৰা মই ক'লো খবৰ ভাল নাই, ভাল বুলি ক'লা, তাৰপৰা কৈছে হেৰি, মই ক'লো অলপ মৰাম বস্তু দিবি নেকি মৰাম, হা এনেকুৱা মই ভাল গালি পাইছোঁ ন মোক, মই জীৱনটো কেনে মাক নাই। মৰম উঠিলি তাৰপৰা মই তাৰপৰা যে চিনাকি দিওঁ নহয় লাইট কৰিব চিনাকি দিওঁ নহয় গ'লো এনেকুৱা হাঁহি মোক অভদ্ৰ আহিছে অভদ্ৰ। কি ভদ্ৰ হ'লো মই আৰু ইয়াৰ কাৰণে কইনা বিচাৰিলোঁ পাৰ্টি এটা কৰিছোঁ। কেমন জোৰা কমলাত 10 গাইজ এইবাৰ আমাৰ কি 3 নম্বৰ বস্তু কমলা এই ৰেডি আনবে গেছি, আমি যাওঁ নাই কিয় গাইজ। মেইন কথাটো হৈছে এক কোৱা নাই এতিয়া কলো শুন, তাৰমানে আমি একবাৰ গেছোঁ দাম দৰ খেলাইছোঁ 40 টকা কৈছি, আমি 20 টকা মাৰিছোঁ, এই সময়তে খেছি আমাক নাই আমি 20 টকা দিম বুলি কৈছোঁ। এইগিলা খাম এফালে ৰাহুল একেতো ডাইৰেক্ট তাৰমানে ৰখাৰ কাৰোবাৰ নাই, অঁ চিষ্টেম নাই। গাইজ কিবা কিবি খালোঁ গধূলি, খাই কেনে উঠিলোঁ, উঠি বেলেগ একো দেখুৱাব নোৱাৰিলোঁ, মানে দিনত কি কৰিলোঁ। এতিয়া আছোঁ এই আজাৰৰ দোকানত ব্যস্ত মোবাইলত, তাৰমানে বিক্ৰী ভাল সদায় বুধবাৰে, বিক্ৰী ভাল হ'লে ই অলপ মানে সুখত থাকে আৰু। এইফালে ই কিবা মানে নহয় কিবা খাই থাকে আৰু নাই, শিখৰ হ'লেও মিছ কৰি আছে। এইফালে একে খাই কেনে ৰেষ্ট লৈ আছে, বৰ্তমান ৰেষ্টত আছে। বাৰু এইকেইদিন কি ভালদৰে দেখুৱাব পৰা নাই, বেলেগ একো কৰাই নাই যিহেতু কিনো দেখুৱাম। পাৰিলে ভাল ভিডিঅ' আহিব আৰু সোনকালে, ক'ৰবাত যোৱা প্লেন আছে। বেলেগৰ দৰে অন্ত যায়ো থাকিব নোৱাৰোঁ, অসুবিধা আমাৰ বহুত, শ্বুটিঙো কৰা নাই দুদিন, ৰিচেণ্টলি শ্বুটিঙো কৰিম। ভাল ভিডিঅ' আহিব, তেতিয়া আপোনালোকে কেৱল চাই থাকিব, ছাপোৰ্ট দিব, মৰম দিব, আশীৰ্বাদ কৰিব। এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ, লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, তেতিয়ালৈ বাই বাই।